নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশীক চাৰ্টিফিকেট দিয়ে অসমৰ স্বাস্থ্য কেন্দ্ৰই। এই মুহূৰ্তত আপোনালোকক জনাবলৈ ওলাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশীক অসমৰ বুলি চাৰ্টিফিকেট দিয়ে অসমৰ স্বাস্থ্য কেন্দ্ৰই। একাংশ বাংলাদেশীয়ে সহায় লয় অসমৰ স্বাস্থ্য কেন্দ্ৰৰ। বৰাকৰ কেইবাটাও স্বাস্থ্য কেন্দ্ৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। বাংলাদেশৰ নাগৰিকৰ প্ৰপত্ৰ প্ৰস্তুত হয় স্বাস্থ্য কেন্দ্ৰকেইটাত। ভুৱা প্ৰমাণ পত্ৰৰে অসমৰ ভিন্ন স্থানলৈ যায় বাংলাদেশী লোক। শিলচৰৰ কেইবাটাও স্বাস্থ্য কেন্দ্ৰত NIAৰ অতৰ্কিত অভিযান। কৰিমগঞ্জ নীলাম বাজাৰিচৰা স্বাস্থ্য কেন্দ্ৰতো অভিযান। ঘটনা সন্দৰ্ভত নীলাম বজাৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকক গৈছে জেৰা। চিকিৎসকসহ কৰ্মচাৰীক 5 ঘণ্টাজোৰা জেৰা চলালে NIA। শিলচৰৰ এটা মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰৰ পিছতে এই তথ্য। NIAৰ জালত পৰাৰ পিছতে পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু বেল বাটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে লাইক আৰু ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব।